গোটেই অসমত 1 লাখ টেষ্টিং কৰিছোঁ টেষ্টিং কৰিবৰ কাৰণে ঠিক কৰিছোঁ আমাৰ য'ত এতিয়া টেষ্টিং চেণ্টাৰবিলাক আছে তাত আমি কিটছ বঢ়াই দিম আৰু অন্যান্য সা সুবিধাখিনি বঢ়াই দিম আৰু বঢ়াই দি গোটেই অসমত প্ৰতিদিনে মিনিমাম 1 লাখ টেষ্ট কৰাম আমি অক্সিজেন ক'তো কমি থকা নাই আৰু প্ৰতিখন হস্পিটালত আমি অক্সিজেন প্লেণ্টৰ কথা ইতিমধ্যে ভাবিছোঁ আৰু আমি আশা কৰিছোঁ খুব বেছি 1 মাহৰ ভিতৰত গোটেই অসমৰ চিভিল হস্পিটালবিলাকত আমি নতুন অক্সিজেন প্লেণ্ট আমি বহুৱাব পাৰিম য'ত পাইপ অক্সিজেনৰে ইয়াত ৰোগীক চিকিৎসা কৰিব পাৰিব হোম কোৱাৰেণ্টাইনৰ ক্ষেত্ৰত আমি ঠিক কৰিম যিসকল বিল' পভাৰ্টি লাইন তেখেতসকলক আমি কিছু ৰেচন দিয়াৰ ব্যৱস্থা কৰিম প্ৰায় 2000 টকাৰ ৰেচন আমি দিম এইটো আৰম্ভ হোৱা নাই অতি সোনকালে আমি আৰম্ভ কৰিম লকডাউনৰ আমি পক্ষপাতি নহয় কিন্তু যদি নগৰ অঞ্চলত ভয়াৱহতা হয় তেতিয়া সেই কথাটো পুনৰ বিবেচনা কৰা হ'ব কিন্তু গ্ৰাম্য অঞ্চলত লকডাউন নহয় এইটো এতিয়া হৈ যাব এইখিনি আমি ভেকচিন সাপ্লাইটো আমি বঢ়াই দিছোঁ আৰু ডেইলি যেহেতু 1 লাখ টাৰ্গেট লৈছোঁ আমি এতিয়া মিনিমাম 1 লাখ তাৰ ওপৰত যাব গতিকে ভেকচিনৰ সমস্যাটো সমাধান হ'ব বিচনাৰ অভাৱ ক'তোৱেই নাই কালি মই গুৱাহাটী মেডিকেল কলেজৰ অন্তৰ্গত যিকেইটা চেণ্টাৰ চাইছোঁ 2000ৰ ওপৰ বিচনা খালী আছে তাৰ উপৰিও আমি গিৰিজানন্দ চৌধুৰীত আৰু 1000 বিচনাৰ কাৰণে কাম আৰম্ভ কৰিছোঁ গতিকে যিটো ৰেচিঅ'ত বাঢ়িছে আমি ক'তো হেৰি নাহে সমস্যা নহয় বিনা কাৰণত মানে বিনা জৰুৰী কাৰণ নহ'লে ঘৰৰ পৰা মানুহ ওলাব নালাগিব মানে লকডাউন দি বাধ্য কৰাতকৈ লকডাউন নোহোৱাকৈ যাতে আমি সেই পৰিৱেশ গঢ়ি তুলিব পাৰোঁ এইটোৱে মোৰ ৰাইজৰ ওচৰত